গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি বহুদিন পিছত দেখা হ'ল। আজি আমি জেকেট পিন্ধি আছোঁ কাৰণ আজি আমি যাবলৈ ওলাইছোঁ বহু দূৰলৈ। এতিয়ালৈকে কৰা আমি আটাইতকৈ দীঘল জাৰ্ণি হ'ব এইটো, কাৰণ আজি আমি গৈ আছোঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ সোণাপুৰলৈ। ঘৰৰ পৰা ওলালোঁ বহুত দূৰ, প্ৰায় 300 কিলোমিটাৰমান হ'ব। এইকাৰণে পুৱাতে ওলাইছোঁ, জেকেট লৈছোঁ। ঠাণ্ডা ইমান নাই যদিও অলপ অলপ আছে। আমাৰ দুখজনক যাত্ৰাৰ আৰম্ভণি হ'ল এনে এখন ঠাইৰ পৰা। এই ঠাইৰ পৰা মই আগতো কেইটামান ভিডিঅ'ৰ আৰম্ভণি কৰিছিলোঁ। আৰু এইখিনিতে এটা কথা মনত পৰিল যে এইখিনি যিটো জেগা আছে, এই জেগাটোতে 2024 চনৰ জানুৱাৰী মাহৰ মোটামুটি 4-5 তাৰিখ 3 তাৰিখ মানত জুবিনদাৰ এটা প্ৰগ্ৰাম হৈছিল, গল্ডেন লেংগুৱেজ ফেষ্টিভেল। সেই ইয়াতে আহিছিলোঁ মই। ইয়াতে আহোঁতে কিবা কিবি আৰু অঘাইটং কাম কৰিছিলোঁ, মানে ঠাণ্ডাত ইমান ঠাণ্ডা আছিল যে কথা ক'ব নোৱাৰা অৱস্থা হৈছিল। এই দৃশ্যটো ফিফাৰে। আৰু ইয়াতে এটা ৱৰ্ল্ড ৰেকৰ্ডো গঢ়া হৈছে এই ইয়াৰ ভিতৰত। তো যদি ৱৰ্ল্ড ৰেকৰ্ডটো কি কোনোবাই জানে জনাই দিব কমেণ্টত। ইয়াত যোগীঘোপাৰ আগে আগে। তো আৰু আমি এতিয়ালৈকে যোগীঘোপা আহি পালোঁ, আৰু ইয়াতে আপোনালোকক দিবলগীয়া এটা তথ্য আছে। তো তথ্যখিনি দিয়াৰ আগতে এইটো চাওক, এয়া হ'ল আমাৰ নৰনাৰায়ণ সেতু, যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী। আমি যোগীঘোপাৰ ফালে এতিয়া আছোঁ, আৰু এইফালে কাষতে যিখন পাহাৰ দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষত, এই পাহাৰত কিছুমান প্ৰাচীন গুহা আছে, আৰু সেই গুহাবিলাক আপোনালোকে ভিজিট কৰিব পাৰে যোগীঘোপাৰ ফালে। তো এইখিনি আছিল দিবলগীয়া এটা তথ্য। আৰু সিফালেও এটা দিবলগীয়া তথ্য আছে, সেইটো সিফালে গৈ দিম। আৰু মোৰ সন্মুখত এয়া আছে নৰনাৰায়ণ সেতু। আমি পঞ্চৰত্ন আহি পালোঁ। তো এয়া হ'ল আমাৰ পঞ্চৰত্ন, যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী প্ৰায় 2285 মিটাৰ দীঘল নৰনাৰায়ণ সেতু। আৰু ইয়াৰ কাষতে আছে এয়া পঞ্চৰত্নৰ পাহাৰ। আৰু এই পাহাৰখনত হাতী চাতী এইবিলাক আছে, কিন্তু তাৰ লগতে আৰু দুটা স্পেচিয়েল বস্তু আছে। সেইটো হ'ল ইয়াত দুটা এনে প্ৰজাতিৰ প্লেণ্ট আছে বা উদ্ভিদ আছে যিটো অকল ইয়াতে পোৱা যায়, অৰ্থাৎ গোৱালপাৰাতে পোৱা যায়। তো তাৰ ভিতৰত এটাৰ নাম হ'ল ইকজোৰা গোৱালপেৰেঞ্চিছ, চাইণ্টিফিক নেম। এইকাৰণে গোৱালপেৰেঞ্চিছ বুলি ৰাখিছে প্ৰজাতিটো, মানে গোত্ৰ গণ প্ৰজাতি। আৰু আন এটা আছে, সেইটোও ইয়াতে অকল ইয়াতে পোৱা যায়। তো সেই আনটোৰ নাম কি কোনোবাই জানিলে কমেণ্টত জনাব। আমাৰ জুবিনদাই এটা গানত গাইছিল, উৰ্পদ বিলের উজাইর মেলা, পঞ্চরত্ন যোগীঘোপা, টুক্রেশ্বরী পীর বাবার মাজার। আৰু এয়া হ'ল টুক্ৰেশ্বৰী মন্দিৰ, বিখ্যাত গোৱালপাৰাৰ। ইয়াত মই কেতিয়াবা সময় পালে ভিতৰত যাম। আজি যিহেতু সময়ৰ অভাৱ, এতিয়া নোসোমাওঁ। ইয়াৰ পাহাৰৰ শিলবিলাক বহুত ধুনীয়া লাগে, ড্ৰোন শ্বট ল'লেও ভাল লাগে। আৰু মন্দিৰৰ এটা ঐতিহ্যপূৰ্ণ স্থান গোৱালপাৰাৰ। এয়া চাওক দৃশ্য কেনে, টুক্ৰেশ্বৰী মন্দিৰ। সেই গানটো মনত পৰেনে? আহি আমি প্ৰায় বকো পালোঁহি, আৰু এইবিলাক জংঘলবিলাক দেখাত বহুত ধুনীয়া, ৰাস্তাটো ভাল ধুনীয়া। এইকাৰণে এইফালে আহিলোঁ ফিল ল'বলৈ। আগতে বাছেদি গৈছিলোঁ, ৰাতি গৈছিলোঁ, দিনতো গৈছোঁ এবাৰ। তো ভাল লাগিছিল কাৰণে ভাবিছিলোঁ এবাৰ ৰোডেদি আহিম, বাইক লৈ। সেইবাবে আজি আহিলোঁ আৰু ভাল লাগিল। আৰু ইয়াতে এটা বিশেষ ঘটনা আজি ঘটি গ'ল, কৈ আছোঁ ঘটনাটো। আৰু আজি ইয়াত আহাতে এটা বিশেষ ঘটনা ঘটিল। ঘটনা মানে দুৰ্ঘটনা একচুৱেলি। দুৰ্ঘটনাৰ পৰা প্ৰথমতে ৰক্ষা পালোঁ বুলি ক'ব পাৰোঁ। তো আজি মোৰ যোৱাৰ প্লেনিং আছিল ফাৰ্ষ্ট গুৱাহাটী ইউনিভাৰ্চিটি। তাৰ মোৰ অলপ কিবা কাম আছিল। তো মই ভাবিলোঁ গুৱাহাটী যদি যাওঁ তেতিয়াহ'লে একেবাৰে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈও যাম বুলি ভাবিলোঁ। আৰু সেইকাৰণে যিহেতু জুবিনদাৰ ফাংচনবিলাকত আমি যাওঁতে ৰ'দ বতাহ বৰষুণ ধুমুহা ঠাণ্ডা গোটেইখিনি নেওচি গৈছিলোঁ, এটা ফূৰ্তি কৰিছিলোঁ, অলপ উৎপাত কৰিছিলোঁ। ভাবিলোঁ সেইকাৰণে আজি অলপ জুবিনদাৰ ওচৰত যাম, যাতে অলপ উৎপাত কৰি যাওঁ, মানে বাইক লৈ যাওঁ, অলপ বেলেগ ধৰণৰ এটা ফিল দিব। আৰু সেইকাৰণে বাইক লৈ আহিলোঁ। আৰু অলপমান আগত ইয়াতে ৰাখি চাহ খাওঁতে মোবাইলত চালোঁ যে আমাৰ কোকৰাঝাৰৰ আৰু চালাঘাটীৰ মাজত ৰেলপথ যিটো আছিল সেইটো বোমেৰে উৰাই দিছে, IED। তো ভাগ্য ভাল, যদি ট্ৰেইনেদি আহিলোঁ হয় আৰু সেই টাইমতে বোমাটো ফুটিল হয়, তেনেহ'লে কি ঘটিল হয় নাজানো। আৰু যি নহওক, ওপৰৱালা जो भी करता है अच्छा ही करता है। বাইক লৈ আহিলোঁ, সেইকাৰণে ভালেই হ'ল। আৰু বাকী আহি এনেকুৱা এক পৰিস্থিতিত আছোঁ আমি পৰিৱেশৰ মাজত। পৰিৱেশটো বিৰাট ধুনীয়া। তো বাকী গৈ আছোঁ, চাওক আৰু কি হয়।
এতিয়া সময় প্ৰায় 4 বাজিল। মোৰ লগত আছে ইমৰান। ইউনিভাৰ্চিটিৰ কাম আজি যিখিনি কৰিব পৰা আছিল কৰিলোঁ। এতিয়া যাম আমাৰ জুবিন দাৰ সমাজ ক্ষেত্ৰলৈ, জুবিন ক্ষেত্ৰলৈ। চাই থাকক। बादशाह के गली में जाके उसका पता नहीं पूछते, गुलामों के चुके हुए सर ही बता देता है बादशाह का घर वैसे कहाँ है। वैसे ही अभी हम ইয়াত আছোঁ আৰু ৰাইজৰ ভিৰে আমাক দেখে দিব যে জুবিনদাৰ সমাধিখন ক'ত আছে বুলি। আপোনালোকে চাব পাৰিছে কেনেহেন ভিৰ। ফাইনেলি আহি উপস্থিত হ'লোঁ। প্ৰায় 4:30 মান বাজিল, 5টা মান। আজি জুবিনৰ বিয়োগৰ এমাহৰ অলপ বেছিয়ে হ'ল, কিন্তু তথাপিও ভিৰ চাওক। ই এক সম্প্ৰীতিৰ মিলনভূমি ৰূপে পৰিণত হৈছে। এয়া পৃথিৱীৰ হয়তো কোনো ঠাইতে এনে নিদৰ্শন দেখিবলৈ পোৱা নাযাব। এয়া জুবিনদাৰ অৰা বুলি কথা আছে। এনেহেন কেৱল জুবিনদাই কৰিব পাৰে। চাওক আপোনালোকে ভিৰ। জুবিনদাৰ কাৰণে কিমান মানুহ আহিছে, কোনো স্বাৰ্থ অবিহনে। এতিয়া আমি জোতা চোতা খুলি অলপ যাম। জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে এতিয়া মানুহৰ ভিৰ। এইফালে চাওক আপোনালোকে, মানুহবিলাকে কীৰ্তন কৰি আছে। আমিও আহিছোঁ ইয়াত। আমাৰ অসমীয়া জাতীয় জনগোষ্ঠীৰ লোকসকলে কীৰ্তন কৰি আছে। আপোনালোকে হয়তো তো এয়া আছিল সোণাপুৰৰ পৰিৱেশ আজিৰ দিনত। বহুত গুণমুগ্ধ অনুৰাগীৰ ভিৰ, তাৰ মাজত আমিও এজন বা দুজন। তো যি নহওক, সন্ধিয়া লাগিল যিহেতু আজি এতিয়া যাব লাগিব আমাক। ঘৰ বহু আঁতৰত আছে। তো আজিৰ কাৰণে এইখিনিয়ে। লাষ্টত এটাই ক'ম, জয় আই অসম, জয় জুবিন দা।